The proud tortoise. অহংকাৰী কাছ এসময়ৰ কথা এখন ডাঙৰ অৰণ্য আছিল অৰণ্যখনত বিভিন্ন ধৰণৰ জীৱ-জন্তু আৰু চৰাই-চিৰিকটি বাস কৰিছিল অৰণ্যখনৰ জীৱ-জন্তুবোৰে আনন্দ মনেৰে জীৱন যাপন কৰিছিল Om Namah Shivaya. Om Namah Shivaya. সেই অৰণ্যতে এজন দয়ালু ঋষিয়ে বাস কৰিছিল Hari Om Tat Sat. Hari Om Tat Sat. Hari Om Tat Sat. Hari Om Tat Sat. Hari Om Hari 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 Om Tat Sat. Hari Om. ঋষিজনে এদিন অৰণ্যৰ জীৱ-জন্তুবিলাকৰ বাবে এটা ভোজৰ আয়োজন কৰিছিল আৰু ভোজৰ বাবে অৰণ্যৰ সকলো জীৱ-জন্তুকে আমন্ত্ৰণ জনালে বাচাসকল এই অৰণ্যখনেই মোৰ আৰু তোমালোকৰ ঘৰ তোমালোকেই হলা মোৰ সন্তান মই তোমালোকৰ বাবে এটা ভোজৰ আয়োজন কৰিম তোমালোক সকলোকে মই ভোজলৈ নিমন্ত্ৰণ জনাইছো আশা কৰো তোমালোকে ভোজলৈ আহিবা আমি নিশ্চয় যামে সেই নিৰ্দিষ্ট দিনটোত সকলো জীৱ-জন্তু ভোজলৈ আহিল সেই অৰণ্যৰে এটা এলেহুৱা কাছই ভোজলৈ নগৈ পুখুৰীতে জিৰণি লৈ আছিল মোৰ জীৱনটো যে ইমান আৰামদায়ক ইয়াতে শুই থাকোঁ এটা শহাপহুৱে কাছটোক সুধিলে তুমি ভোজলৈ নোযোৱা নেকি অৰণ্যৰ সকলো জীৱ-জন্তু ভোজলৈ গৈছে দেখোন তোমাৰ ইতিমধ্যে পলম হৈছে সোনকালে সাজু হোৱা সকলোকে আচৰিত কৰি কাছটোৱে উত্তৰ দিলে মোৰ ঘৰটো এৰি মইনো কেনেকৈ ভোজলৈ যাওঁ মই মোৰ ঘৰটো ইমানেই ভাল পাওঁ যে এখন্তেকৰ বাবেও সেইটো এৰি থৈ যাব নোৱাৰো অনুগ্ৰহ কৰি ইয়াৰ পৰা আঁতৰি যোৱা মোক আমনি কৰি নাথাকিবা যোৱা যোৱা জীৱ-জন্তুবোৰে কাছটোক ভোজলৈ যাবৰ বাবে সৈমান কৰিবলৈ বহুত চেষ্টা কৰিলে কিন্তু সিহঁত সফল নহল শেষত কাছটোক এৰি থৈ বাকী সকলো ভোজলৈ গ'ল ভোজত ঋষিজনে সকলো অতিথিকে উষ্ম আদৰণি জনালে বাচাসকল তোমালোকে পেট ভৰাই খোৱা দেই যদি আহাৰ শেষ হয় তেনেহ'লে মই আৰু আহাৰ ৰান্ধি দিম তোমালোকে পেট ভৰাই খোৱা বৰ সোৱাদ হৈছে ইমান সোৱাদযুক্ত আহাৰ তেওঁ দেখিলে যে ভোজত কাছটো অনুপস্থিত জীৱ-জন্তুবোৰে ঋষিজনক গোটেই ঘটনাটো বিৱৰি ক'লে
আমি তাক আহিবলৈ কৈছিলোঁ সিহে নাহিলে আমি ইমান ক'লো তাক আহিবলৈ আহিবলৈ অ, বাৰ তাক বাৰ ইমান কৈছোঁ, কোৱাৰ হ'লেও স্বত্তেও নাহিলে। নাহিলে জানো ঋষিজনৰ বৰ খং উঠিল। আও মই আয়োজন কৰা ভোজলৈ নাহিবলৈ কাছৰ ইমান সাহস হ'ল কেনেকৈ সি নিজকে কি বুলি ভাবিছে ৰহ তাক এহেকা দিব লাগিব অলপ সময়ৰ পিছত ঋষিজনৰ খং কিছু পৰিমাণে হাম কাটিল। তেওঁ নিজেই পুখুৰীটোৰ পাৰলৈ গৈ কাছটোক ভোজত উপস্থিত হ'বৰ বাবে অনুৰোধ কৰিবলৈ ঠিক কৰিলে। ঋষিজন পুখুৰীটোৰ পাৰলৈ গ'ল আৰু কাছটোক ক'লে, তুমি আহি মোৰ আয়োজন কৰা ভোজত যোগদান নকৰাহি কিয় সকলো জীৱ জন্তু আহি ইতিমধ্যে উপস্থিত হৈছেহি অনুগ্ৰহ কৰি মোৰ লগত আহা তুমি তাত হেঁপাহ পলোৱাই আনন্দ কৰিব পাৰিবা কিন্তু কাছটো আছিল আকুৰ গোজ আৰু ঋষিজনক ক'লে, প্ৰভু মই মোৰ ঘৰটো বৰ ভাল পাওঁ আনকি অতি কম সময়ৰ বাবেও মই এইটো এৰি যাব নোৱাৰো আপোনাৰ ভোজত উপস্থিত থাকিবলৈ মোৰ অলপো ইচ্ছা নাই কাছটোৰ মুখত এনে কথা শুনি ঋষিজনৰ বৰ খং উঠিল। তেওঁ কাছটোক ক'লে, যিহেতু তুমি তোমাৰ ঘৰটোক বৰ ভাল পোৱা আজিৰ পৰা তোমাৰ ঘৰটো তোমাৰ গাত লাগি ধৰিব তুমি ইচ্ছা কৰিলেও কেতিয়াও ঘৰটো এৰি যাব নোৱাৰিবা তুমি যলৈকে যোৱা ঘৰটো লগত লৈ যাব লাগিব সেই দিনাৰে পৰা কাছই নিজৰ ঘৰটোক পিঠিত কঢ়িয়াই লৈ ফুৰিছে। মইনাহঁত সাধুটো শুনি ভাল পালা নিশ্চয়। সাধুটোৰ পৰা আমি শিকিলো যে অহংকাৰেই পতনৰ মূল। সেয়েহে আমি কেতিয়াও অহংকাৰ কৰিব নালাগে। আজিলৈ আহোঁ। ধন্যবাদ। অসম আমাৰ মান, অসমীয়া ভাষা আমাৰ স্বাভিমান। জয় আই অসম।